নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আহিছোঁ এটা ভিডিঅ' লৈ আপোনালোকলৈ। বন্ধুসকল, আজি গৈ আছোঁ আমি ভাল এটা বীচ এক্সপ্ল'ৰ কৰিবৰ কাৰণে। ভিডিঅ'ত লাগি থাকক, চাওক। ভিডিঅ' ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিব বন্ধুসকল। আৰু লকডাউন আহি আছে, সকলোৱে মাস্ক যাতে লগায়। চ' লাগি থাকক ভিডিঅ'ত। অ'কে, চাব, ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, ফাইনেলি বাছৰ পৰা নামিলোঁ আৰু এতিয়া যাম আমি বিচলৈকে। আৰু প্লিজ, কৰোণা লক্ষণ বাঢ়ি আছে, তো সকলোৱে মাস্ক লগাই থাকিব, মাস্ক লগাব নেৰিব, মাস্ক লগাই দূৰত্ব বঢ়াই ৰাখিব। और बोलना चाहता हूँ, सब लोग मास्क लगाए रखें, डिस्टेंस बनाए रखें। फाइनेली बीचत आহি পালোঁ। बीचৰ নাজাৰা এনেকুৱা, ইয়াত বহুত ধৰণৰ বস্তু আছে, মানে খাবলৈ, আপোনাৰ পিন্ধিবলৈ, চচমা, তাৰপিছত গিফ্টৰ কাৰণে বস্তু, ভাল এটা মানে ভিউজ আৰু টাইম পাছ কৰিবৰ কাৰণে ভাল, মানে বহুত ভাল আৰু বঢ়িয়া জেগা। চবেই আহি পিনে টাইম স্পেণ্ড কৰে। বহুত দিনতে বনাই থোৱা কিবা বস্তু আছে, পোৱালিবিলাকৰ মজাই বেলেগ। এইটোৱে আৰু এটা বিচ, চবেই টাইম স্পেণ্ড কৰি আছে ইয়াত। আহি আছে তাগত ফটোগ্ৰাফাৰ। ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব, লাইক, কমেণ্ট নিশ্চয় কৰিব, যাতে আগলৈকে মই আৰু ভাল ভাল ভিডিঅ' আপোনালোকে
লৈ আহিব পাৰোঁ। সকলোৱে আশীৰ্বাদ কৰিব। মাছ ধৰি আছে তাত। কিছুমান গছ আছে ইয়াত, একদম গছবিলাকৰ ডিজাইনে বেলেগ, ইয়াত ফান কৰিব পাৰে। আপুনি ফান কৰিব পাৰে। বন্ধুসকল, এইটোৱে হ'ল বিচৰ নাজাৰা। বহুত মানে আমাৰ পুলিচ মামা গাইডলাইন ফ'ল' নকৰিলে বিপদ আছে ইয়াত। কৰোণা গাইডলাইন বহুত ইম্পৰ্টেণ্ট। প্লিজ সকলোৱে মাস্ক লগাই থাকিব, দূৰত্ব বঢ়াই ৰাখিব। আহিবলগীয়া কৰোণা অকণমান ডেঞ্জাৰাছ হ'ব চাগে, চ' সকলোৱে ধ্যান ৰাখিব। সাগৰৰ পাৰত এটা সৰু নাও ফুৰি আছে কিন্তু। বন্ধুসকল, কোনোবা তাত গান শ্বুট কৰি আছে চাগে। ইমান ধুনীয়া জেগা, যোন হ'লেও মানে কভাৰ কৰিব বিচাৰিব। কোনোবা গিটাৰ লৈ বহি আছে, ফিলিংছে বেলেগ। গিটাৰ লৈ বহি আছে ইয়াত। সেইফালে গিটাৰ, ড্ৰাম, কেমেৰামেন চব আছে কিন্তু আগত। এইটোৱে হ'ল সাগৰ পাৰ। ইয়াত আমাৰ কিছুমান গাইডলাইনছ আছে।
মানি চলিব লাগিব। ড্ৰামটো দিওঁ নেকি গৈ পিনে মই ধাম ধুমকৈ, মই বজালে পাগল নাচিব পুৰা। শ্বুটিং এতিয়া ন, শ্বুটিং হৈ আছিলে বোলে। শ্বুটিং হৈ আছিলে বোলে, নাজানো, হয় চাগে। বহুত কেমেৰামেন চেমেৰামেন আছে, মাছ ধৰি আছে সিহঁতে। বাহি বাহি বেছি পেনে টকা জমাই বিয়া পাতিম, মোৰ এটি বাহি বেছি লাখ লাখ টকা জমাম মই। শ্বুটিং হৈ আছে চাগে ইয়াত, সৰু সৰু গীটাৰ নাই। আপুনি ফটোশ্বুট কৰিব পাৰে, এইখিনি ফটোশ্বুট কৰিব পাৰে কিন্তু গীটাৰ इसको শংখ, বিভিন্ন ধৰণৰ শংখ আছে ইয়াত। গোটেইখিনি সাগৰৰ পৰা ওলোৱা হয়, একদম ফ্ৰেছ হয় এইকেইটা। এটা কাৰ্গো চিপ আহি আছে লগত। বন্ধুসকল, আমি ইয়াত মোটামুটি ফুৰি লৈছোঁ, আপোনালোকক দেখাইছোঁ। এতিয়া অলপমান আগলৈকে লৈ যাম, মানে সেইটো পাৰলৈকে যাম আমি। আপোনালোকক মই মানুহ উঠা জাহাজ দেখাইছিলোঁ, নাও দেখাইছিলোঁ, মানে বোট দেখাইছিলোঁ। আজি কি কয়, গাড়ী মানুহে উঠা গোটেইখিনি লৈ যাম। টিকেট অ'কে, টিকেট চেক কৰিব ইয়াত। মৰাই টিকেট দিলে টিকেট। অ'কে, থেংক ইউ। গাড়ী মানুহ সকলো চবেই উঠিব পাৰে মানে ইয়াত। ওপৰত যাব পাৰিম নে নাই? ইয়াত বহিব জেগা আছে মানে, ইয়াত বহিব লাগে মানে। ঠিক আছে, ইয়াত বহি লওঁ। ইয়াত গাড়ী মানুহ চবেই উঠিব পাৰে মানে। বোটৰ পৰা ওলালো, গাড়ীয়ে মানুহে সকলোৱে একেলগে ওলাম মানে। এতিয়া তামাম মানুহৰে কিন্তু ৰখি আছে যাবলৈ আৰু। তো বন্ধুসকল, আমি ফাইনেলি ইটো পাৰে আহি পালোঁ। ইটো পাৰৰ অকণমান নাজাৰা চাওক, ভাল লাগিলে। ক'বতো নালাগে আৰু, মৰম কৰি প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত ক'ব, কমেণ্ট কৰিব কেনেকুৱা লাগিছে। ধন্যবাদ। অৱস্থা বগলী বহি আছে। সাগৰ পাৰত বেলেগ, মজা বেলেগ। সৰু সৰু গ্ৰাউণ্ড আছে এইফালে। টাইম পাছ কৰিব আহে আৰু এইফালে না যাব নাছিলে, গেট লগাই দিছোঁ। আমি অহা অকণমান লেট হ'ল। ৰাউডি মজা নাই ইয়াতে, মানে ঘৰ ইয়াত থকা এচিৰ একো দৰকাৰ নাই। মানুহ আছে সকলোৱে আহে ইয়াত টাইম কটাবৰ কাৰণে। দেওবাৰ দিনত বিশেষকৈ মানুহ থাকে আৰু ইয়াত।
আমি আছিলোঁ অথনি সেইটো পাৰে, এতিয়া আহি গ'লোঁ এইটো পাৰে। ডেইলি ডুবিব হৈছে আৰু নাই পাথৰ মাজত খোজকাঢ়িবও পাৰে, কিন্তু বঢ়িয়া জেগাকেইটা খেলি আছে ল'ৰা ছোৱালীকেইটা। এনেকুৱা সাগৰৰ পাৰৰ ফুটবল খেলা মজাই বেলেগ না। ঠিক আছে, লগ পাম পাছত আৰু। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু আগলৈকে যাতে মই নতুন নতুন ভিডিঅ' আনিব পাৰোঁ তেনেকৈ আশীৰ্বাদ কৰিব। ধন্যবাদ।